নমস্কাৰ বন্ধু বান্ধৱীসকল, লাৰ্ণিং পইণ্টছ নামৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকল শিক্ষক বন্ধু বান্ধৱী এতিয়ালৈকে টিচাৰ ট্ৰান্সফাৰ পৰ্টেলত ট্ৰান্সফাৰ এপ্লিকেশ্যন কৰা নাই, সেইসকল বন্ধু বান্ধৱীৰ বাবে লৈ আহিছোঁ এইটো ভিডিঅ'। ইয়াতে আমি আলোচনা কৰিম কেনেকৈ এপ্লিকেশ্যনটো কৰা যায় আৰু কি কি ডকুমেণ্ট লাগিব সেই সম্পৰ্কে আমি বিতংভাৱে আলোচনা কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই এপ্লিকেশ্যনটো আপোনালোকে নিজৰ মোবাইলতো কৰিব পাৰিব, তাত কোনো ধৰণৰ অসুবিধা নাপাব। গতিকে আহক আমি চাই লওঁ। প্ৰথম অৱস্থাত আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাব। আপোনালোকে ক্ৰম ব্ৰাউজাৰ খুলি ল'ব। যিসকলৰ ক্ৰম ব্ৰাউজাৰ নাই সেইসকলে ফায়াৰফক্সতো কৰিব পাৰে। ইয়াতে HRMS assam.in মাৰিব, মাৰি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। খোল খালে আপোনালোকে লগ ইন বটমত ক্লিক কৰিব। আপোনালোকে ইয়াৰ আগতে টিচাৰ ট্ৰান্সফাৰ পৰ্টেলত নিজৰ নাম সন্নিৱিষ্ট কৰিছিলে, তাতে ইউজাৰ আইডি আৰু পাছৱৰ্ড দিছিলে। ইউজাৰ আইডি আপোনালোকৰ মোবাইল নম্বৰ দিছিলে আৰু পাছৱৰ্ড হিচাপে আপোনালোকে নিজৰ পাছৱৰ্ডটো দি ল'ব। লগ ইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। খোল খালে আপোনালোকে ইয়াতে দেখা পাব প্ৰফাইল, ফাৰ্ষ্টত ডাছবৰ্ড, প্ৰফাইল, মিউচুৱেল ট্ৰান্সফাৰ আৰু জেনেৰেল ট্ৰান্সফাৰ। মিউচুৱেল ট্ৰান্সফাৰ ইতিমধ্যে হৈ গৈছে। এতিয়া যদি কোনোবা আছে মিউচুৱেল ট্ৰান্সফাৰত অনলাইন কৰিব পাৰিব। এতিয়া বাকী আছে বেছিভাগ শিক্ষক বন্ধু বান্ধৱী আছে জেনেৰেল ট্ৰান্সফাৰ। জেনেৰেল ট্ৰান্সফাৰত ক্লিক কৰিব। ক্লিক কৰি ইয়াতে ৰিকুৱেষ্ট বটমত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। খোল খালে আপোনালোকে কোনটো ডিষ্ট্ৰিক্টত যাব বিচাৰে সেইটো ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ইয়াতে ধৰক মই তিনিচুকীয়া ডিষ্ট্ৰিক্টত যাম। কোনটো ব্লকত যাম? মোৰ যাব খোজা ব্লকটো হৈছে আৰবান, কিন্তু ইয়াতে দুটা ব্লক চিলেক্ট কৰা যায়। ইয়াতে মই আৰু এটা ব্লক দিলোঁ, নিয়াৰেষ্ট ব্লক হাফজান ব্লকটো দি দিলোঁ। ইয়াতে মই কোনটো গ্ৰাউণ্ডত ট্ৰান্সফাৰ বিচাৰি আছোঁ সেইটো গ্ৰাউণ্ড চিলেক্ট কৰিব লাগিব। এটাতকৈ বেছিও আমি চিলেক্ট কৰিব পাৰোঁ, কিন্তু প্ৰত্যেকটোকে ভাৱে আমি ডকুমেণ্ট দিব লাগিব। ইয়াতে চাওক, ইয়াতে লিখাই আছে চিলেক্ট ওৱান অৰ মোৰ এপ্লিকেবল গ্ৰাউণ্ড। এটাতকৈ বেছি গ্ৰাউণ্ড আমি চিলেক্ট কৰিব পাৰোঁ। ইয়াতে আমি ফাৰ্ষ্ট গ্ৰাউণ্ডত আমি দিব পাৰোঁ ট্ৰিটমেণ্ট অফ টিচাৰ। নিজৰ যদি কোনো ধৰণৰ ট্ৰিটমেণ্টৰ দৰকাৰ পৰে তাতে দিব পাৰোঁ। টু লুক আফটাৰ এল্ডাৰলি পেৰেণ্টছ, এইটোতো গ্ৰাউণ্ডত আমি দিব পাৰোঁ। স্পাউছ ইন ডিফাৰেণ্ট লোকেশ্যন, এইটো গ্ৰাউণ্ডত দিব পাৰোঁ। PWD এইটো গ্ৰাউণ্ডতো দিব পাৰোঁ। ফৰ ছেফটি এণ্ড ছিকিউৰিটিৰ পাৰপাছত দিব পাৰোঁ। 10 years কমপ্লিট হৈছে সিহঁতেও দিব পাৰে। চেঞ্জ অফ ৰেচিডেঞ্চ ডিউ টু মেৰিজৰ কাৰণে ৰেচিডেঞ্চ চেঞ্জ হৈছে, সেইটো গ্ৰাউণ্ডতো দিব পাৰে। এনি আদাৰ যদি থাকে সেইটো গ্ৰাউণ্ডতো দিব পাৰে। কিন্তু প্ৰত্যেকটো গ্ৰাউণ্ডৰ কাৰণে বেলেগ বেলেগ ডকুমেণ্টছ দিব লাগে। আহক আমি চাই লওঁ। যদি আমি ট্ৰিটমেণ্ট দি লওঁ, ট্ৰিটমেণ্টত আমাৰ কি কি দিব লাগে? তো মেডিকেল বোৰ্ড চাৰ্টিফিকেট, মেডিকেলৰ বোৰ্ডৰ পৰা আনিব লাগিব। মেডিকেল বোৰ্ডৰ পৰা চাৰ্টিফিকেট ল'ব লাগিব। প্ৰুফ অফ ৰিলেশ্যন উইথ ডিপেণ্ডেণ্ট, আৰু যদি ডিপেণ্ডেণ্টৰ কাৰণে লয় তেনেহ'লে প্ৰুফ ল'ব লাগিব, ৰিলেশ্যন চাৰ্টিফিকেট ল'ব লাগিব। এইটো গ'ল। আৰু এটা চাই লওঁ, টু লুক আফটাৰ এল্ডাৰলি
পেৰেণ্ট যদি এইটো দিয়ে এইটো ৰিলেশ্যন চাৰ্টিফিকেট উইথ পেৰেণ্টছ এণ্ড সেল্ফ ডিক্লাৰেশ্যন দুটা দিব লাগিব ইয়াতে আছে স্পাউস ডিফাৰেন্স স্পাউস ইন ডিফাৰেণ্ট লোকেশ্যন এইটো গ্ৰাউণ্ডত যদি যাব খোজে তেনেহ'লে আপুনি মেৰিজ চাৰ্টিফিকেট স্পাউস সাৰ্ভিস চাৰ্টিফিকেট এই দুটা দিব লাগিব তাৰপিছত দিয়া আছে PWD ইয়াতে কি 2 ইয়াৰ্স কমপ্লিট হ'ব লাগিব PWD যদি হয় ইয়াতে এপয়েন্টমেন্ট লেটাৰ এণ্ড মেডিকেল চাৰ্টিফিকেট দুটা দিব লাগিব তাৰপিছত আছে সেফটি এণ্ড সিকিউৰিটিৰ কাৰণে ডিসিৰ পৰা সাৰ্টিফিকেটটো ল'ব লাগিব তাৰপিছত দিয়া আছে 10 ইয়াৰ্স কমপ্লিট 10 ইয়াৰ্স কমপ্লিট হলে তেতিয়াহ'লে এপয়েন্টমেন্টটো দিলে হৈ যাব তাৰপিছত দিয়া আছে চেঞ্জ অফ ৰেসিডেন্স ডিউ টু মেৰিজ তেনেহ'লে এইটো মেৰিজ চাৰ্টিফিকেট আৰু চাৰ্টিফিকেট অফ চেঞ্জ অফ হোম ডিস্ট্ৰিক্ট ডিউ টু মেৰিজ এইটো ডকুমেন্ট দিব লাগিব ইয়াৰ পিছত দিব লাগিব আৰু যদি কোনো ধৰণৰ বেলেগ কাৰণ থাকে তেনেহ'লে এইটো গ্ৰাউণ্ডত যাব পাৰিব তেনেহ'লে ৰিলেভেন্ট এনি এইটোৰ লগত ৰিলেটেড থকা যিকোনো এটা ডকুমেণ্টছ দি সববিলাক ইয়াতে এড কৰি ল'ব তাৰপিছত আপোনালোকে সাবমিট বটনত ক্লিক কৰি এপ্লিকেশ্যনখন সম্পূৰ্ণ কৰিব থ্যাংক ইউ ফৰ ৱাচিং